শুনচোন এই মই কথা এটা ভাবিছোঁ এইকেইদিনতো লকডাউন চলি আছেতো দিন হাজিৰা মানুহখিনি কেনেকৈ চলিছে তহঁতি জানই জানো তাকে মই ভাবিছোঁ আমাৰ গাঁৱৰ যোনখিনি দিন হাজিৰা কৰা মানুহ আছে তাহাঁতক সাহায্য এটা দিওঁ বুলি ভাবিছোঁ তহঁতি কি ভাব কৰিব পাৰি এটা কাম কৰোঁ আমাৰ লগৰকেইটাকো ফোন কৰি ফোন কৰচোন ফোন কৰ হেল্ল' তহঁত ইয়ালৈ আছোন দোকানলৈ আমি দৰকাৰী কথা কেইটামান আছিলে বেগ এটা লৈ আনিবি ঠিক আছে এতিয়া সোনকালে বাকীকেইটা লৈ আনিবি খালি আহিলি তহঁতি কি কথা আলোচনা কৰিম বুলি মাতিলি আমি তিনিটাই আলোচনা কৰি সিদ্ধান্ত এটা লৈছোঁ কি সিদ্ধান্ত তহঁতকো কওঁ শুনিছোঁ এইকেইদিনতো লকডাউন চলি আছে জানই তহঁতি আমাৰ গাঁৱত দিন হাজিৰা কৰা মানুহ বহুত আছে তাকে আমি তিনিটাই ভাবিছোঁ যে আমি দিন হাজিৰা কৰা মানুহখিনিক সাহায্য এটা দিম বুলি তহঁতি কি ভাব আমি আছোঁ ঠিকে ভাবিছোঁ আমি ঠিক আছে হ'ব ঠিক আছে কাৰেণ্টটো আহিলে তেতিয়াহ'লে এটা কাম কৰ আজি বজাৰকেইটা আমি ইয়াৰ পৰাই লৈ ল'ম ঠিক আছে বহীখনে কলমটো দিয়ক মই হেৰি কৰি লওঁ ঠিক আছে তেতিয়াহ'লে শুনা লিখক চাউল এবস্তা লিখক আৰু মিঠাতেলৰ আধা লিটাৰ বটলৰ 1 কাৰ্টুন দিয়ক তাৰপিছত আপোনাৰ আলু এবস্তা আৰু মচুৰ দাইলৰ এবস্তা দি দিব ঠিক আছে হ'ব এইকেইটা বজাৰ মানে আমি কালি লৈ গুচি যাম দেই কালি লৈ নিবলৈ আহিম আমি ঠিক আছে ঠিক আছে আহিছোঁ আমাৰ গাঁৱৰ ল'ৰাকেইটাই কিন্তু ভাল পদক্ষেপ এটা হাতত ল'লে দেই
কথা হ'ল নহয় আমি এতিয়া একেলগে নাযাওঁ আমি ভাগ ভাগ হৈ দিওঁ তেতিয়া কামটো সোনকালে হ'ব তো আমি ৰঙাইদাহঁতৰ ঘৰলৈ যাওঁ তহঁতি এইফালে দিগেন্দাহঁতৰ ঘৰলৈ যাওঁ ঠিক আছে আমি দিগেন্দাহঁতৰ ঘৰলৈ যাওঁ আমি তাতে বহিম তহঁতি তালৈকে আহিবি ঠিক আছে হ'ব যা হ'ব যা বল বল ঐ ৰঙাইদা আমি এটা ৰঙাইদা আছে নাই ঠিক আছে যাওক ৰঙাইদা আমি আহিলোঁ মানে আমাৰ এই গাঁৱৰে দুটামান পৰিয়ালক মানে সাহায্য দিম বুলি আহিছোঁ মানে এয়া লওকচোন আপুনি এয়া আপোনাৰ এইটো লওক দেই তোমালোকে বহুত ভাল কাম কৰিছা হয় ৰঙাইদা বহুত ধন্যবাদ হ'ব ঠিক আছে ৰঙাইদা আমি আহোঁ দিয়ক তেলে আমি আহোঁ আমাৰ গাঁৱৰ ল'ৰাকেইটাই যিটো পদক্ষেপ হাতত লৈছে বৰ ভাল পদক্ষেপ হাতত লৈছে দেই তেওঁলোকক ভগৱানে মংগল কৰক ঐ শুনচোন আজি দিগেন্দাহঁতৰ ঘৰত আছে তালৈকে যাম বৈ বল যাওঁ বল সিহঁতে ৰঙাইদাৰ ঘৰৰ পৰা আহি পোৱাহি নাই ইমান দেৰি হৈছে তই ফোন এটা কৰচোন ঠিক আছে মই কৰিছোঁ এইফালে চাচোন আমি তহঁতৰ ওচৰত পালোহি তহঁতি আহি পালি পালোহি তহঁতৰ কাৰণে বহি আছিলোঁ আমি ৰঙাইদাহঁতৰ ঘৰত দিলোঁ তহঁত দি হ'ল নাই আমাৰ দি হৈ গ'ল আৰু কাৰোবাৰ ঘৰত দিবলৈ আছিলে নি আৰু নাই তেলে সন্ধিয়া লাগিছে আমি যাওঁ তেলে ঠিক আছে হ'ব আমি আহিলোঁ দেই ধ্যান দা আমি আহিছোঁ ঐ আমি দেখোন একেলগে আহিছিলোঁ ইহঁতি যে পোৱাহি নাই কি সিহঁতি ক'ৰবাত সোমালে চাগে ঠিক আছে তহঁতি ইয়াতে আছ তহঁতি পালিহি এতিয়া শুনচোন এই আমি যিমানখিনি সাহায্যৰ কাৰণে বস্তু লৈছিলোঁ চবকে দিয়া হ'ল আৰু ক'ৰবাত বাকী থাকিলে নি বাৰু আৰু বাকী থকা নাই বাবু তহঁতৰ ঘৰৰ ওচৰত কোনোবা বাকী থাকিলে চবৰ ফালে দিলি হৈ গ'ল তহঁতৰ ঘৰৰ ওচৰত কোনোবা থাকিল নি আমাৰ ঘৰ চব নাই চব দিয়া হৈ গ'ল ঠিক আছে বাৰু নাই চব ঠিক আছে হ'ব ঠিক আছে তহঁতি কথা পাতচোন মোৰ বিশেষ কাম এটা আছে মই যাওঁ হ'ব ঠিক আছে যা যা তহঁতি লকডাউনৰ সময়ত ইমান ব্যস্ততাৰ মাজত কেনেকৈ আছো তহঁতি আহিলে ভালে হ'ল আছো না বিশেষ কথা কেইটামান আছিল তহঁতৰ লগত আমি দুখীয়া মানুহৰ সহায়ৰ কাৰণে মানে এতিয়া ব্যস্ত হৈ আছোঁ তহঁতিও পাৰিলে কিবা এটা সহায় কৰ তহঁতি আগতে ক'ব লাগিছিলে ন তই নক'লে সিহঁতি আগতে আকৌ বাৰু হ'ব বাৰু এতিয়া কচোন কি কথা আমাৰ গাঁৱততো হৈ গ'ল তহঁতৰ গাঁৱত কোনোবা আছে যদি আমাৰ গাঁৱত আমিও 4-5খনমান গাঁও একেলগে কৰি দিলে কথাটো ভাল হ'ব ইমানটো বাৰু চেষ্টা এটা কৰোঁ সেইটো ঠিক আছে তেতিয়াহ'লে আমি যাওঁ ব'ল তেতিয়াহ'লে ব'ল ঠিক আছে ঠিক আছে ব'ল কাইলৈ লগ পাম ঠিক আছে যাবি টাইমত আহিবি চব ঠিক আছে যা